Hello guys, good morning. So আপোনালোক পোন প্ৰথমে welcome to my Subham Raj blog লৈ. So happy Rongali bihu, happy Goru bihu. So আজি Goru bihu উপলক্ষে মই এটা ব্লগ ষ্টাৰ্ট কৰিবলৈ ওলাইছোঁ আৰু লগতে কৈ দিওঁ এতিয়ালৈকে মই ৰেডি হোৱা নাই কাৰণ ৰেডি হৈ লওঁ আৰু মাহ হালধি সানি লওঁ গৰু চৰুত বা গা ধোৱালোৱেই গা পা ধুই ধুৱাই কৰি লৈ আৰু ৰেডি হৈ লওঁ আৰু মই নিজে গা চা ধুই লওঁ তাৰপিছত আজি মই ভাবিছোঁ মানে ঘৰত ৰঙালী বিহুৰ উপলক্ষে ঘৰত কি আয়োজন কৰিছে কি কৰা নাই সকলোখিনি দেখুৱাব ট্ৰাই কৰিম আপোনালোকক আৰু আপোনালোকে চাই থাকক আৰু কমেণ্টত কৈ দিব কেনেকুৱা লাগিছে কেনেকুৱা লগা নাই চ' কি কৰিম আহক মই গা চা ধুই লওঁ মাহ হালধি সানি লওঁ অলৰেডি গৰু চৰু গা ধোৱা হৈ গ'ল চ' পুনৰবাৰ ৰঙালী বিহু শুভেচ্ছা থাকিল আৰু গৰু বিহু শুভেচ্ছা থাকিল আপোনালোক সকলোকে চ' আহক ষ্টাৰ্ট কৰোঁ মোৰ ব্লগটো তো মোৰ ফাইনেলি গা ধোৱা হৈ গ'ল আৰু এতিয়া মই বৰ্তমান ৰেডি হৈ গ'লোঁ চ' এতিয়া আহক আৰু দেখোঁ আমাৰ ঘৰৰ কি কৰিছে এতিয়া বৰ্তমান পূজা চলিছে পূজাখিনি মায়ে গৈছে চ' সেইখিনি দেখুৱাওঁ আমাৰ ঘৰত পিঠা পনা গোটেইখিনি ট্ৰাই কৰিম আৰু আমাৰ খুৰীহঁতৰ ঘৰত যাম গোটেইখিনি দেখুৱাব চেষ্টা কৰিম চ' ৰেডিটো হ'লেই গা পা ধুই হেপী ৰঙালী বিহু গৰু বিহু সকলোকে আহক আৰু এতিয়া যাওঁ হাই গাইছ চ' মই আমাৰ ঘৰতে এখন সৰু থান আছে বিশাল গছৰ শিৱ থান আছে আহক শিৱ থানখনো দেখোঁ আৰু আজি ইয়াতে চাকি দিছোঁ বিহু বুলি গৰু বিহু ৰঙালী বিহু বুলি এগছ চাকি দিছোঁ মোৰ সৰু থানখন দেখুৱাওঁ বেছি ডাঙৰ সৰুৱে গছ আমাৰ ঘৰতে আছে চাকি দিছোঁ আৰু আহক দেখুৱাই দিওঁ থানখন এইটো এটা আমাৰ ঘৰৰ আজি মানে ঘৰখন আৰু বাকী দেখুৱাব আপোনালোকক চেষ্টা কৰিম আহক আৰু যাওঁ ভিতৰলৈ যাওঁ কি কৰিছে কি কৰা নাই সেইখিনি দেখুৱাই দিম আপোনালোকক আৰু আহক যাওঁ গীতেৰে সুৰেৰে হিয়ালা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা গীতেৰে সুৰেৰে হিয়ালা বেগেৰে প্ৰণয়ৰ ছবি মোৰ ভণ্টি হয় তো আজি বিহু উপলক্ষে আমাৰ ঘৰৰ ভিতৰত এখন সৰু মন্দিৰ এটা এইটো সৰু মন্দিৰ চ' আপোনালোকে দেখুৱাইছোঁ এইফালে আছে শৰাই দিছে আজি বিহু বুলি চাকি বন্ধ সকলোখিনি দিছে কেনেকুৱা পাইছে ক'ব এয়া চিষ্টাৰ হয় আৰু এয়া জলপান ভাপত দিয়া জলপান চ' এয়া আমাৰ ঘৰত গাখীৰ চাখি চব ৰেডিয়ে হৈ আছে এয়া গাখীৰ এৱা গাখীৰ ইয়াক পূৰা গৰম কৰি দিছে জলপানৰ লগত এৱা গাখীৰতে খাব পাৰোঁ আৰু দহি ক'ত এয়া দহি বৈয়ামতে পাইছে টেকলি চেকলি নাই
এয়া আমাৰ দহি 4টামান হ'ব দহি তাৰপিছত এয়া দহি তো এইখিনি আমাৰ গোটেইখিনি কি আয়োজন কৰিছে কি কাৰণে তো এইখিনি মিঠাই চিঠাই আনি লৈছে তই কি কৰিবি শৰাই দিবা নেকি এই নাৰিকল কাটি আছে শৰাই দিব কাৰণে নাৰিকল এয়া নাৰিকল এয়া সন্ধিয়ালৈ গৰু বগা ৰেডি কৰি ৰখা হৈছে মই আমাৰ পেহীহঁতৰ ঘৰত ওচৰতে আছে চ' সিহঁতৰ ঘৰলৈ যাম আৰু তাতো দেখুৱাম ট্ৰাই কৰিম কেনেকুৱা কি আয়োজন কৰিছে তো আহক যাওঁ গৈ তাতে লগ পাই আছোঁ কি কয় আজি বিহু আজি বিহু উপলক্ষে আজি এটা সৰু ব্লগ আপোনালোক মাজলৈ ভাবিলোঁ তাকে ৰঙালী বিহু কি কৰিম বিহু বুলি এটা ব্লগ বনাই দিছোঁ আৰু আমাক কোনে কি কৰিছে কোনে কি কৰা নাই তো এইটো আমাৰ ৰাস্তা গাঁৱলীয়া ৰাস্তা চ' আমাৰ এই গাঁৱলীয়া ৰাস্তা গাঁৱলীয়া পৰিৱেশ এইটো ডেম এইটো নিজৰা পানী পাহাৰ পৰা আহে চ' এইটোৱে গাঁৱলীয়া ৰাস্তা কেনেকুৱা হ'ব টাউনীয়া ৰাস্তা নহয় খুৰীহঁতৰ ঘৰত প্ৰথম এইটো খুৰীহঁতৰ ঘৰ এইটো খুৰীহঁতৰ ঘৰ খুৰী কি কৈছানো এই চব শ্লিপিং এইজনী আমাৰ খুৰী এইটো ভাইটি হয় অবদ্ধ পিঠা চিঠা কি ৰেডি কি বনাইছে এতিয়া ক'ব জলপান বনাই আছো দৈ আৰু ঘিলা পিঠা শুকান পিঠা নাৰিকলৰ খুৰীহঁতৰ ঘৰটো দেখুৱালোঁ আৰু পিঠা পনা বনাই থৈছে সেইটো বা দেখুওৱা নহ'ল কিন্তু তেও এতিয়া যাম পেহীহঁতৰ ঘৰত চিধা চিধি পেহীহঁতৰ ঘৰত পেহীহঁতৰ ঘৰতে লগ হৈ আছোঁ এতিয়া আমাৰ ঘৰৰ ওচৰতে আছে আৰু আমাৰ এইটো পৰিৱেশ এইটোৱে পৰিৱেশ এইখনে আমাৰ গাঁওখন এইটো এটা পাহাৰ এইটো চাইডেও আছে পাহাৰ এইয়া পাহাৰ আছে আমি পাহাৰৰ ওচৰতে আছোঁ চ' দেখুৱাইছোঁ কেনেকুৱা পাইছে আমাৰ গাঁওখন আমাৰ চুবুৰীটো সেইটো কমেণ্টত কৈ দিব কেনেকুৱা লাগিছে চ' বিহু বুলি বনালোঁ এটা ব্লগ বনাইছোঁ এতিয়া যাওঁ এতিয়া গৈ চিধা পেহীহঁতৰ ঘৰত কোনোবা আছে না কলিং বেল বজাব লাগে গীতেৰে সুৰেৰে হিয়ালা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা গীতেৰে সুৰেৰে হিয়ালা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা মোৰ মন জোছনা হৃদয়ৰে হাসনা তুমি মোৰ মন জোছনা তো দেখুৱালোঁ পেহীহঁতৰ ঘৰটো বেছি আয়োজন মানে তো তিল পিঠা বনাইছে তেনেকৈ বনাইছে আৰু জলপান ভাত চাত খোৱাত ৰেডি হৈ আছে সিহঁতে বিহু বুলি চ'
দেখুৱালোঁ আপোনালোকক কেনেকুৱা পাইছে ব্লগটোত সেইটো কমেণ্টত ক'ব আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব এইটোৱে আছিল চ' আজিৰ কাৰণে বাই বাই টাটা আকৌ এবাৰ আপোনালোকক ৰঙালী বিহু গৰু বিহু শুভেচ্ছা যাচিলোঁ তো বি কেয়াৰফুল সকলোৱে এনজয় কৰিব তো বাই বাই টাটা দেখুৱালোঁ কিমানখিনি হৈছে নাজানো তেওঁ দেখুৱাব ট্ৰাই কৰিলোঁ আজি